পিঠাগুড়িখিনি গুলি লৈছোঁ আৰু কিমানখিনি জোখত গুলি লৈছোঁ আপোনালোকে ধৰিব পাৰিছেনে? কেনেকৈ গুলি লৈছোঁ মোৰ প্ৰথমৰ গোলাখিনি আপোনালোকক দেখুওৱা নহ'ল, কিন্তু এইখিনিমান জোখত গুলি লৈছোঁ আৰু পানী দিছোঁ, ইয়াত গুড় মিঠাই দিছে, গুড় দি কেনে গলাই লোৱা হৈছে আৰু এইখিনি কৰা হৈছে। আপোনালোকে চাব আৰু মানে পানী আৰু পিঠাগুড়িখিনি আৰু তাতে Ada jauh dia deh.